তো নমস্কাৰ বন্ধুসকলে, আজি আহিছোঁ আমি বকিয়ালা বুদ্ধ মন্দিৰলৈ। এয়া চাব পাৰে, এয়া আহি পাইছোঁ। বহুত আহিছে আমাৰ লগত মানুহ। নামবিলাক এয়া মোৰ এতিয়া মুখস্থ নাই। তো বলক আমি চাওঁগৈ। এয়া বহুত স্কুলৰ ল'ৰা ছোৱালীটো আহিছে। তো প্ৰথম চাব পাৰে পাইছোঁ। এতিয়া পৰা ভিডিঅ' কৰিব ই। তো আজি আহিছোঁ আমি বকিয়ালা বুদ্ধ মন্দিৰ। বলক আমি বুদ্ধ মন্দিৰটো চাওঁ। বলক আমাৰ লগত আহিছে। কোন কোন আহিছে নামবিলাক কৈ দিছোঁ। এজন দুৰ্ব হাজৰিকা আহিছে, বোলে প্ৰণৱ হাজৰিকা আহিছে, উৎপল হাজৰিকা আহিছে, কৃষ্ণমণি হাজৰিকা আহিছে, তাৰপিছত অনন্ত দাস আহিছে। বুদ্ধ মন্দিৰ চাবগে লাগে। এইটো ফটো মানে আজি আহি গ'লো একটা বুদ্ধ মন্দিৰ। নমস্কাৰ বন্ধুসকল। সিংহ বলক আমি ভিতৰলৈ যাওঁ। দৰ্শকসকল, এই মন্দিৰটো আছে গোলাঘাট জিলাৰ বকিয়াল নামৰ এডোখৰ ঠাইত। দৰ্শকসকল, এই মন্দিৰটো আছে এটা নদী দ্বীপৰ ঠাইত। ইয়াৰ চাৰিওকাষে কালিয়নী নামৰ এখন নৈ বৈ গৈছে। চাওক আপোনালোকে কেনেকুৱা লাগিছে কমেণ্টত জনাব। আমি তালৈ বহুত কেইজন মানুহ গৈছিলোঁ বাৰু। আমাৰ ইয়াত কেমেৰামেনে ফটো মাৰি আছে, ফটো শ্বুট হৈ আছে বাৰু। হাই কৈছে, কেনেকুৱা লাগিছে ক'ব বাৰু কমেণ্টত। তো গাইছ, আমি এতিয়া দেখুৱাবলৈ আহিছোঁ বুদ্ধদেৱৰ ডাঙৰ একেবাৰে মূৰ্তিটো। তো চাব পাৰে, তো দেখুৱাম। বলক আমি মূৰ্তিটো দেখুৱাম। বলক। তো এইবিলাক চাব পাৰে, বুদ্ধদেৱৰ মূৰ্তি এইবিলাক একেবাৰে ডাঙৰ মূৰ্তিটো দেখুৱাম। ৰ'ব, তো প্ৰথমতে বেলেগ বস্তু এটা দেখুৱাই লওঁ। এইটো কি বস্তু মই নাজানো বাৰু। তো গাইছ, এইটো চাব পাৰে একেবাৰে ডাঙৰ মূৰ্তিটো। বন্ধুসকল, ইয়াত বুদ্ধদেৱৰ বহুতো মূৰ্তি আছে। ইয়াত বুদ্ধদেৱৰ বহুত ধুনীয়া ধুনীয়া মূৰ্তি বনোৱা আছে। আৰু ইয়াত বুদ্ধদেৱ আৰু তেওঁৰ শিষ্যবিলাক বহি আছে। দৰ্শকসকল, ইয়াত বুদ্ধদেৱৰ এই মূৰ্তিবিলাকৰ লগতে বিভিন্ন কীৰ্তিস্তম্ভ আৰু মন্দিৰটোৰ ভিতৰ ভাগত বহুতো সোণৰ মূৰ্তি আছে। এই মূৰ্তিবোৰ ইয়াত থকা বুদ্ধিষ্টসকলে সঞ্চয় কৰি ধুনীয়াকৈ ৰাখি থৈ দিছে। এইবিলাক চাব পাৰে, এইটো হাতী। এইবিলাক চাব পাৰে। আমি যাবলৈ ওলাইছোঁ মেইন গেট, আৰু এই মালটো দেখুৱাবলৈ আছে আপোনালোকক। এইটো এই মালটোহে মেইন। ৰ'ব, ফটো মাৰি। এইটো আমাৰ এইটো চেনেলটো প্ৰথমটো ভিডিঅ'। আপোনালোকে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি এইটো মন্দিৰটো ভালছে সিহঁতিবিলাকে কি দেখুৱাইছে নাজানো। সিহঁতি ভালছে এই মন্দিৰটো নেদেখুৱালে চাগে। দেখুৱালি নে যদি ভালছে নাই দেখা, ইমান এটা নাই জনা। প্ৰথমটো ব্লগ এইটো চেনেলৰ ব্লগটো আমি মন্দিৰটো ভালছে দেখুৱাই দিম। এতিয়া জোতা চেণ্ডেল পিন্ধি আহিছোঁ যে এইটো কাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ। আমি আৰু কেতিয়াবা আহিলে ভালছে মন্দিৰটো আপোনালোকক দেখুৱাম। আজি আমি বেলেগ এটা ঠাইলৈহে আহিছিলোঁ। আমি ফুৰিবলৈ আহিছোঁ। তাৰমানে আমাৰ আজি এই বিয়া খাবলৈ আহিছিলোঁ। আমি কেতিয়াবা আহিলে ভালছে দেখুৱাই দিম। এয়া আমি এতিয়া গৈ আছোঁ। এয়া সিহঁতি নামি আছে চকে এইফালে। আমাৰ বেছি কথাও নাই কোৱা। এই প্ৰথমটো ভিডিঅ'তে এইটো কাৰণে ভালছে ক'ব পৰা নাই। এইটো বেছি ভইচঅভাৰে হ'ব। ছেকেণ্ডটো ব্লগৰ পৰা ভালছে ক'ম, আপোনালোকে বেয়া নাপাব।
এই আমাৰ লগত সেইখিনিও আহিছিলে দেখিছে নহয় নেপালী তই কিবা এটা কৰে চবেই আহিছে DSLR ফটো মাৰিছে আমি কিন্তু ফটো মাৰিবলৈ টাইম নাপালোঁ এনেই অকণ ঘূৰি ফুৰিছোঁ ভিডিঅ' কৰিছোঁ যে আমি ইউটিউবাৰ হয় ইউটিউবাৰ আমি বেলেগ বেলেগ ঠাই দেখুৱাম বাৰু আমি বেছি দূৰ যাব নোৱাৰোঁ সৰু সৰু ল'ৰা এনেই গাঁওবিলাককে দেখুৱাব পাৰিম বাৰু আপোনালোকে চাব আমাৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিনবিলাক পাব চেনেলটো যদি ইউটিউব চেনেল আমাৰ ছাবস্ক্ৰাইব কৰা নাই ডেছক্ৰিপশ্যনত লিংকটো দিব ছাবস্ক্ৰাইব কৰি দিব আছামিজ বইজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব এইটো চেনেলো আগুৱাই লৈ যাব আৰু তো গাইছ আজিলৈ ইমানতে সামৰণি মাৰোঁ এইটো মন্দিৰটো দেখিছে ন সেইটো তো গাইছ এইটো আমি ভিডিঅ'টো ইমানটোৱে দিলোঁ ছেকেণ্ডটো এইটো আমি আৰম্ভণিও একচুৱেলি কৰিবলৈ নহ'লে ভিডিঅ'টো তো গাইছ আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এইটো আমাৰ ব্লগটো এনেকৈ আপলোড হৈ যাব দিলেলে ব্লগ ছাবস্ক্ৰাইব কৰি দিব দিলেলে ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু নতুন চেনেল আমি ইমান এটা নাজানো বাৰু পূৰ্বক মানুহ তো আজিলৈ ইমানতে বাই বাই